লকডাউনৰ বাবে হয়তো মানুহবোৰে এক বন্দিত্বৰ জীৱন কটাইছে, কিন্তু ইয়াৰ বিপৰীতে জীৱ-জন্তু, গছ-গছনি আৰু প্ৰকৃতিয়ে সম্পূৰ্ণ এটা মুক্ত জীৱন অতিবাহিত কৰিব পাৰিছে। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে জ্ঞানৰ টুকুৰা ইউটিউব চেনেলৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। কৰোনা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্ব আজি ভয়ত কম্পমান। সমগ্ৰ বিশ্বতে আজি লকডাউন চলি আছে আৰু আমাৰ ভাৰতবৰ্ষৰ লগতে অসমতো চতুৰ্থটো লকডাউনৰ আৰম্ভ হৈছে, যাৰ বাবে আমি আজি সকলোৱে ঘৰৰ ভিতৰত অনিচ্ছাকৃত স্বত্বেও এক বন্দিত্বৰ জীৱন কটাবলৈ বাধ্য। এই লকডাউনৰ বাবে আমাৰ বহুতো লোকচান হৈছে, কিন্তু ইয়াৰ সমান্তৰালভাৱে আমাৰ পৰোক্ষভাৱে বহুখিনি লাভো হৈছে। যোৱা কেইদিনমানৰ আগত বৈজ্ঞানিকসকলে নৰ্থ পোল অৰ্থাৎ উত্তৰ মেৰুৰ ওপৰত অৰ্জন স্তৰত এটা 10 লাখ বৰ্গ কিলোমিটাৰ ডাঙৰ ছিদ্ৰ দেখা পাইছিল। লকডাউনৰ সময়খিনি প্ৰদূষণৰ মাত্ৰা কমি যোৱাৰ ফলত এই ছিদ্ৰ সম্পূৰ্ণৰূপে ভৰি গৈছে। ক'বলৈ গ'লে এইটো এটা আমাৰ সকলোৰে বাবে সুখবৰ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি অৰ্জন লেয়াৰ কি হয় আৰু অৰ্জন লেয়াৰত ছিদ্ৰ হ'লে আমাৰ কি কি লোকচান হ'ব পাৰে, লগতে অৰ্জন লেয়াৰত ছিদ্ৰ ভৰি গ'লে আমাৰ কি কি লাভ হ'ব পাৰে তাকে আলোচনা কৰিম। আমাৰ বায়ুমণ্ডল টপ'স্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছস্ফিয়াৰ আৰু আয়নস্ফিয়াৰৰ দৰে 4টা তৰপেৰে গঠিত। টপ'স্ফিয়াৰ ভূপৃষ্ঠৰ পৰা 10 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। ইয়াৰ পাছতে ষ্ট্ৰেটোস্ফিয়াৰ 10 কিলোমিটাৰৰ পৰা আৰম্ভ কৰি 50 কিলোমিটাৰলৈ বিস্তৃত হৈ আছে। এই ষ্ট্ৰেটোস্ফিয়াৰতে 15 পৰা 40 কিলোমিটাৰ ভিতৰত অৰ্জন স্তৰ পোৱা যায়। এই অৰ্জন স্তৰতে থকা অৰ্জন গেছে সূৰ্যৰ পৰা নিৰ্গত হোৱা অতি বেঙুনীয়া ৰশ্মিৰ লগতে বিভিন্ন ক্ষতিকাৰক ৰশ্মি পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে। এই ৰশ্মিবোৰ যদি পোনে পোনে আহি আমাৰ পৃথিৱীত পৰেহি, তেন্তে মানুহৰ লগতে জীৱ-জন্তু আৰু গছ-গছনিৰ বাবে ই অতিকে ক্ষতিকাৰক হয়। ইয়াৰ দ্বাৰা ছালৰ কৰ্কট ৰোগ, খেতি পথাৰৰ লগতে খাদ্য সামগ্ৰীৰ লোকচান আৰু সামুদ্ৰিক প্ৰাণীৰ জীৱন ক্ষতি হ'ব পাৰে। এই ক্ষেত্ৰত অৰ্জন স্তৰৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। অৰ্জন স্তৰক পৃথিৱীৰ ৰক্ষা কৱচ বুলি কোৱা হয়। কিন্তু যোৱা 50 বছৰৰ ভিতৰত বায়ুমণ্ডলত বিভিন্ন বিষাক্ত গেছৰ পৰিমাণ বাঢ়ি যোৱাত এই অৰ্জন গেছৰ পৰিমাণ কম হৈ আহিছে, যাৰ বাবে অৰ্জন তৰপ পাতল হৈ আহিছে। অৰ্জন গেছৰ শেষ হৈ যোৱাৰ তুলনাত ইয়াৰ পুনৰ্নিৰ্মাণৰ গতি বহুত লেহেমীয়া হয়। বৈজ্ঞানিকসকলৰ মতে এইদৰে যদি অৰ্জন স্তৰ নষ্ট হৈ গৈ থাকে, তেন্তে 2054 চনৰ ভিতৰত পৃথিৱীৰ এই সুৰক্ষা কৱচ প্ৰায় শেষ হৈ যাব। অৰ্জন গেছ এক দুৰ্লভ গেছ হয়। 10 মিলিয়ন বায়ুৰ মলিকুলছত প্ৰায় 2 মিলিয়ন অক্সিজেন মলিকুলছ থাকে। তাৰ বিপৰীতে অৰ্জনৰ মাত্ৰ 3টা মলিকুলছ পোৱা যায়। আপোনালোকে নিজে ভাবি চাওক যে অৰ্জন গেছ আমাৰ বাবে কিমান মূল্যৱান হয়, লগতে কিমান দুৰ্লভ গেছ হয়। অৰ্জন গেছ এবিধ পাতলীয়া নীলা ৰঙৰ গেছ হয়। বায়ুমণ্ডলৰ অৰ্জন স্তৰৰ ক্ষয়ৰ ক্ষেত্ৰত সকলোতকৈ বেছি ভূমিকা পালন কৰি আছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছ মানে CFC নামৰ এবিধ বিষাক্ত গেছে। এই গেছ মুখ্যতঃ কল কাৰখানা, উদ্যোগ, AC, ৰেফ্ৰিজাৰেটৰ আদিৰ পৰা নিৰ্গত হয়। কোৱা হৈছে যে অৰ্জন গেছে সূৰ্যৰ পৰা নিৰ্গত হোৱা অতি বেঙুনীয়া ৰশ্মিৰ লগতে বিভিন্ন ক্ষতিকাৰক ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দি আমাক ৰক্ষা কৰে। অৰ্জন গেছৰ অবিহনে পৃথিৱীত জীৱন সম্ভৱ নহয়। যেতিয়াৰ পৰা অৰ্জন স্তৰৰ সৃষ্টি হৈছে, তেতিয়াৰ পৰা পৃথিৱীত জীৱন কটোৱাৰো সম্ভৱ হৈছে। আমাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে আমি অৰ্জনক সুৰক্ষিত কৰি ৰাখিব লাগিব। ইয়াৰ বাবে আমি সকলোৱে প্ৰদূষণৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। অৰ্জন ফ্ৰেণ্ডলি প্ৰডাক্টসমূহ ব্যৱহাৰ কৰিব লাগিব। অত্যাধিক মাত্ৰাত গছ-গছনি ৰোপণ কৰি তাৰ প্ৰতিপালন কৰিব লাগিব। তেতিয়াহে আমাৰ চাৰিওকাষৰ বাতাৱৰণ সুস্থ হ'ব, লগতে অৰ্জন তৰপৰ ৰক্ষা পৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অৰ্জন লেয়াৰ কি হয় বা অৰ্জন গেছ কি হয় তাৰ বিষয়ে কিছু জানিব পাৰিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে এনেধৰণৰ কিছু সৰু সৰু কথা জানি থাকিবৰ বাবে আমাৰ ইউটিউব চেনেল জ্ঞানৰ টুকুৰা ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো নিশ্চয়কৈ প্ৰেছ কৰি দিব।